ভোগালী বিহুৰ শুভেচ্ছা জনালো। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে বুলি। এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু এতিয়া মৰ্ণিং উঠিলোঁ, গা চাও ধুলোঁ, এতিয়া ব্ৰেকফাষ্ট কৰিম আৰু কৰা নাই। আৰু আজি হৈছে উৰুকা, সকলোকে উৰুকাৰ শুভেচ্ছা জনালোঁ। আৰু ভালকৈ আপোনালোকে চেলিব্ৰেট কৰক। আৰু আমাৰ এবাৰ মানে উৰুকা উৰিষ্যাতে, আৰু ইয়াতে চেলিব্ৰেট কৰিম বুলি ভাবিছোঁ। ইভিনিং প্ৰগ্ৰেম আছে, প্ৰগ্ৰেম শেষ হোৱাৰ পাছত আৰু কি হয় নাজানো। আৰু ভিডিঅ'টো শেষলৈ চাই থাকক, এতিয়া ব্ৰেকফাষ্ট কৰোঁগৈ। বিহু বুলি আমাক চুজি দিছে। এতিয়া আমি ব্ৰেকফাষ্ট কৰি অলপমান মানে খোজকাঢ়িব আহিছোঁ, অকণমান বেছিকৈ খাই দিলোঁ। সেইজনীয়ে আকৌ মানে বেছিকৈ খোৱা নাই, চিপছ খালেই। ৰাস্তাটো বিৰাট ধুনীয়া, সেইটো কাৰণেহে আমি গুচি আহিলোঁ, নহ'লে নাহিলোঁ হয়। আজি ৰাতি প্ৰগ্ৰেমৰ কাৰণে এতিয়া আমি অকণমান প্ৰেক্টিচ কৰি লৈছোঁ, যাতে প্ৰগ্ৰেমটো ভাল হয়। আৰু এতিয়া আমি প্ৰেক্টিচ কৰিলোঁ আৰু ৰিলছ বনাইছোঁ, আপোনালোকে সেইকেইটা ইনষ্টাত চাব। মানে হিমাদ্ৰীয়ে ময়ো বনাইছোঁ, ইফালে এই সিও বনাইছে, ময়ো বনাইছোঁ। আৰু এতিয়া লাঞ্চৰ টাইম হৈ গৈছে। কেইটা বাজিলে? এটা, কিন্তু কুপন দিয়া নাই, কুপন চিষ্টেম মানে ইয়াত। এইটো চাওক, একদম ক্ষীণ ল'ৰাটো, ক্ষীণ ল'ৰা, সেই অকল ৰিলছতে সোমাই আছে। ইফালে এয়া খানা পুৰা ৰেডি হৈ আছে। আমাৰ প্ৰশান্ত দা ভোকত ৰ'ব পৰা নাই, হয় নাই? कूपन दिया नहीं, कूपन खाने में क्या क्या है दिखा दीजिए थोड़ा सा। ये चावल चावल और यहाँ पर दाल और यहाँ पर पनीर। पनीर आज भेज है। আজি বিহুৰ দিনাখন হেৰি ভেজ খাব লাগিব, পনীৰ। মানে উৰুকা দিনাখন পনীৰ খাম। এতিয়া ঘৰত হোৱা হয়। নমস্কাৰ। আজি ভোগালী বিহুৰ দিনা আমি পনীৰ খাম আৰু কণী খাম। কিন্তু ঘৰত হোৱা হয়তো এতিয়া মাছ মাংস ৰাতি খাম আমি। ৰাতি এতিয়া হ'ব, গাহৰি মাৰিব গ'লো, গাহৰি মাৰিবলৈ মানুহ পঠালো। হ'ব, পুৰা হ'ব। আঠটা পনীৰ হ'ব। প্ৰশান্ত দা আজি পাৰ্টি হ'ব নাই? জলকীয়া অকল, জলকীয়া তাকো ভঙা। আজি আমাৰ উৰুকাৰ দিনাখন পনীৰ খুৱাইছে, কম দুখ লাগিছে নেকি? হয় নাই? এতিয়া খাই লওঁ আৰু পনীৰৰ সতি দি ভাতকেইটা। অকণ বেছিকৈ ভাত খাবা। হেল্ল' গাইজ, আমি মানে লাঞ্চ কৰি ডাইৰেক্ট ওলাই আলোহে আৰু মেকআপ কৰি ভিডিঅ' কৰিব পাহৰি থাকিলোঁ। আৰু মানে জল্দি ওলাব লগা হ'ল প্ৰগ্ৰেমত যাবলৈ। মানে ইয়াত ডাঙৰ মেলা হয় আৰু নৰ্থ ইষ্টৰ মানে আমি আহিছোঁ, কিন্তু ইয়াৰ মানে বেলেগত বহুত মানে বেলেগ মানুহ মানে আহে। পাঞ্জাৱ, হাৰিয়ানা, তাৰপিছত উৰিষ্যা, সম্বলপুৰ চব ঠায়ে আছে। আৰু নৰ্থ ইষ্টৰ পৰা আমি আহিছোঁ। আৰু আজি প্ৰগ্ৰেম ভালে হ'ব লাগে আৰু ন? ভালে হ'ব লাগে আৰু। দিনততো প্ৰেক্টিচ কৰাইছে, মানে তাতে বেছি প্ৰেক্টিচ কৰা নহ'ল গুৱাহাটীত, ইয়াত আহি কৰিছোঁ। মানে এনে চাই লৈছোঁ, ভাল লাগিছে দে। আৰু আজি মেলাখন অলপমান ঘূৰিম বুলি ভাবিছোঁ, যদি দিয়ে আৰু আমাক ফুৰাই। কি হয় নাজানো, আৰু প্ৰগ্ৰাম কৰি অহাৰ পিছতহে গম পাম। মানে পুৰা মেকআপ চট দিছে। বেলেগ গ্ৰুপৰ মানুহ বহি গৈছে। এইফালে চাইডে মনিষা। এইটো চাওঁ, মই উঠি দিওঁ। আহি পাই গ'লো সি প্ৰগ্ৰেমৰ ঠাই। আৰু আমাৰ ষ্টেজটো চাওক এইটো। আৰু যেতিয়া অকণমান আন্ধাৰ হৈ যাব তেতিয়া বেছি ভাল লাগে, হয় নাই? পুৰা লাইটিং,
পুৰা মজা আৰু এতিয়া যাওঁ গ্ৰীণ ৰুমত বহোগে প্ৰগ্ৰেম যেতিয়া হ'ব তেতিয়া আমাক আৰু কৈ দিব তেতিয়া আমি কৰিম আৰু মেলাখনো যদি চাওঁ আপোনালোকক দেখাই দিম বাৰু এইটো গ্ৰীণ ৰুম ইয়াতে চব প্ৰগ্ৰেম কৰা সকলোকে ইয়াতে থাকিব দিছে আৰু এইটো আমাৰ গ্ৰীণ ৰুম এইবোৰ সকলো বহি আছে আমাকো দেখুৱাব দেখাইছোঁ টনচিল বাইদেউ আৰু দুজনী নাই এইবোৰ কিবা কি হৈছে এইবোৰ 8 डिग्री टेढ़ा है कि लगी बहुत दूर दूर लोग इटाके देखिए नदी এতিয়া আমি অকমান মেলাখন চাবলৈ আহিছোঁ আৰু বহুত ডাঙৰ মেলা হয় এখন আৰু ষ্টেজটো দেখালৈ কি ধুনীয়া মানে লাইটিং আৰু বহুত ধুনীয়া ডাঙৰো হয় মেলাখনো বহুত ডাঙৰ এইখন মেলাখন এতিয়া আমাৰ প্ৰগ্ৰেম ষ্টাৰ্ট হৈ আছে কিন্তু আমাৰ 10 নম্বৰত আছে সেইটো কাৰণে চবেই টাইম পাছ কৰি আছে ইফালে লুডু খেলি আছে ইফালে কিবা কিবি কথা পাতি আছে চবেই আৰু কিবা কিবি কৰি আছে পুৰা ব্যস্ত লুডু খেলাত গোটেই তেলেইচোন উৰুকাৰ খানা আজি এয়া খাওঁ ভোক লৈছোঁ ये देखो अभी तो वेज ही है यहाँ पे হেপী বিহু সকলোকে দিয়া ইফালে আছে নহয় এই চাইডত দিয়ক এইখিনি চাইডত এডাল কি হাৰ্ডি ইমান মাংসটো ভালে পুৰি এতিয়া খানা চানা খালো ফ্ৰেছ চেছ হৈ আহিলো আৰু আজি ভিডিঅ'টো এইখিনিতে শেষ কৰি দিওঁ সকলোকে